এভৰিৱান, মই লিম্পি, মোৰ চেনেল ডে উইথ মিলৈ আপোনালোক সকলোকে ৱেলকাম জনাইছোঁ। আৰু এয়া হ'ল বিয়াৰ আমি পানী তুলিব গৈ আছিলোঁ। তো মই ভিডিঅ'টো বৰ বেছি কৰিব নাই পৰা, অকণমান কৰিছোঁ, তাকো ময়ো নাই কৰা, যাৰ তাৰ পৰা লৈ অকণ গোটাই মেলি দিছোঁ। আৰু ভিডিঅ'টো যিহেতু ব্যস্ততাৰ কাৰণে মইতো ভিডিঅ' কৰিবও পাহৰি যাওঁ তথা। আৰু সেইদিনাখন বিশেষকৈ মোৰ কইনাৰ মেকআপটো মোৰে আছিলে, তো সেইটো কাৰণেও মোৰ সময় নহ'ল। তো যিকণ পাইছোঁ সেইখিনি দিছোঁ, তো চাই থাকক। আমি পানী তুলিব গৈছিলোঁ ইয়াত বশিষ্ঠত। তেতিয়া কৰা নহ'ল কাৰণ মোৰ হাতত ফোনটো নাছিলে, তো সেইটো কাৰণে কৰা নহ'ল। আৰু বেলেগৰ তাতো নাপালোঁ ভিডিঅ'। তো মিলাই মেলি দিছোঁ। যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইবো কৰিব যদি ভাল পায়। পানী তুলি আহি আমি কইনাক গা পা ধুৱাই মই মেকআপ কৰাত লাগি গ'লোঁ কাৰণ দেৰিও হৈ গৈছিলে। তো এয়া অকণমান ৰিলো কৰিলোঁ দিয়কচোন, যিহেতু মোকো লাগে। এইটো ফিনিচিং আৰু টাচ-আপ কৰি আছিলোঁ। তাৰপিছত ফটোগ্ৰাফাৰ আহিলে, ফটোগ্ৰাফাৰেও অকণমান ভিডিঅ'বোৰ কৰিছে, ফটোৰ ক্লিক কৰিছে। তো তেনেকৈ হ'ল এইখিনি এনেই আৰু অকণমান কৰিলোঁ, বাকী আৰু সময় নহ'ল। আহি আকৌ মই যিহেতু ল'ৰা ছোৱালী গোটেই ওলাব আছে আমি, তো সেইকাৰণে ভিডিঅ'বোৰ কৰা হোৱা নাই ভালদৰে। এয়া হ'ল দৰা পাৰ্টিৰ পৰা বেণ্ড পাৰ্টি আহিছিলে, তাত মোৰ হাজবেণ্ডো বজোৱাত লাগি গ'ল। দৰা অহা ভিডিঅ' মোৰ তাত নাই যেনিবা, কিন্তু তাৰপিছত আমি ডাইৰেক্ট মই দৰা ঘৰত এয়া ৰিচেপশ্যন বঙাইগাঁৱত যে আছিলে তালৈ গৈছিলোঁ। তাৰ অকণমান ক্লিপ দিছোঁ ইয়াতে, তো গোটেই দিয়া নাই। এনেকৈ ক'লোৱেই আপোনালোকক, যিহেতু মই চব এই ভিডিঅ'টো গোটেই টুকুৰিকৈ মিলাই মেলি বনাইছোঁ, তো চাই যাওক। খালি মই ফটো শ্বেয়াৰ কৰিছোঁ কেইখনমান, যিহেতু মই গোটেই বিয়াখন দেখুৱাব পৰা নাই।